हेलो बंधुসকল কি খবৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টো বনোৱা হৈছে খেলৰ ওপৰত আজি খেলখন অনুষ্ঠিত কৰা হৈছে পঞ্চায়তৰ ফালৰ পৰা খেল মহাৰণ বুলি খেল সমিতিৰ পৰা ৰিয়া দেখিছে প্লেয়াৰসকলে লাইন আপ কৰি আছে এই খেলটোৰ নাম হৈছে খো আৰু या বিষয়ববীয়াসকলে প্লেয়াৰসকলৰ লগত চিনাকি হৈছে আৰু শুভেচ্ছা জনাইছে প্ৰত্যেককে আৰু ইয়াৰ পিছতে আমাৰ খেলৰ মানে দুটা দলৰ মাজত নিৰ্বাচন কৰা হ'ব মানে টস কৰা হ'ব তাৰ পিছতে আমাৰ খেল আৰম্ভ হ'ব আমাৰ এটা খোখৰ টিম অকল এটাই মাহৰ লৈছে দে স্যাৰ সেইটো ইয়াত পাৰ্টিসিপেট কৰিলে বেলেগ টিম নাই এতিয়া সিলেক্টৰ কাৰণে ইহঁতে কম্পিটিশন নহয় সিলেকশন হ'ব কিন্তু ইহঁতক খেলাই দিবলৈ কৈছে মানে ইহঁতে 11000 এয়া টস কৰিছে হেড ওলাইছে না না কি ল আৰু ইয়াৰ পিছতে আমাৰ খেল আৰম্ভ হ'ব যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল থ্যাংক ইউ ফার্স্ট খেলা হাত মিন নহয় বল তো চাইছ নি